এতিয়াহে উঠিছোঁ 5টা বেছি হ'ল দেখোন 6টা বাজিলে চেছ আজি মালিকনী আণ্টিয়ে কৈছিলে কি খেয়ালি ফুলখিনি বুটলি থ'ব এই খেয়ালি ফুলৰ তল দেখোন চাফা পূৰা কোনোবা আহি চাগে ৰাতিপুৱাতে বুটলি নিলহি আজি ছানডে বুলিহে কিবা মই এলাৰ্মটো বন্ধ কৰি থ'লোঁ আজি চাগে কালিও খাম আৰু কামৰ পৰা ওলোৱা খাওঁ নেকি ঠিক নাই আৰু ঐ ল'ৰা কি কৰি আছা হা মোৰ গ্ৰীণ টি কোনে দিব টাইম কেইটা হ'ল চাইছনে এতিয়াহে উঠিছ একদম খাই পেটটো ওলাই গৈছে ইয়াতে খাবলৈ আছেনে কাম কৰিবলৈ আছা হা এইবিলাক চব পাপাৰ কাৰণে হৈছে পাপাই একদম মৰম কৰি ইয়াত মূৰৰ ওপৰত উঠাই লৈছে অঁ বাইদেউ মই গৈছোঁ এতিয়া আপোনাৰ কাৰণে গ্ৰীণ টি আনি আছোঁ মই ভাবিছিলোঁ আপুনি মৰ্ণিং ৱাকৰ কাৰণে কৈছে নেকি বুলিহে বনাম এতিয়া আৰু শুন তই বনোৱাৰ আগত গাটো ধুই ল'বি বুজিছনে মই গা নোধোৱাকৈ বনালে কিন্তু মই নাখাওঁ কৈ দিছোঁ কিন্তু তোক হ'ব বাইদেউ মই সদায় গা ধুওঁ আপুনি ভাবে নেকি মই গা নোধোঁ বুলি হৈছে আৰু তাতে আৰু এতিয়া ঠাণ্ডা দিন পৰিছে মই গা ধুম সেই দাদাৰ সেই দামী পাৰফিউমবিলাক আছে সেইবিলাক লগাই থাকিম কোনে গম পাব মই গা ধুইছোঁ নে নাই অভি গয়িং অভি আইং বাইদেউ মই আনি আছোঁ আপোনাৰ কাৰণে গ্ৰীণ টি বেটি তুমি কি কৰি আছা মই তোমাকে বিচাৰি আছোঁ অথনিৰ পৰা এই দেউতা মই মৰ্ণিং ৱাক কৰি আহিলোঁ আকৌ ইয়াতে মানে এনে অলপ ৰিলেক্স কৰি আছোঁ মই যোৱাকালি কৈছিলোঁ নহয় তোক কথা এটা কি বুলি ভাবিছা হা এতিয়া আৰু টাইম হ'ল আৰু গম পাইছনে বিয়া বাৰত মন দে গম পাইছনে তোৰ লগৰ কেইজনী আটাইকেইজনী বিয়া হ'লে তই আৰু কি সদায় এনেকৈ থাকিবিনে পাপা তুমিও মানে আৰু মই কৈছোঁ ন নতুনকৈ বিজনেছ এটা মই ষ্টাৰ্ট কৰিম এতিয়া তাৰ আগত মই এইবোৰ ভাবা নিদি মোৰ কেৰিয়াৰক লৈ বহুত ড্ৰিমছ আছে সেইবিলাক মই অলপতো ফুলফিল কৰিলোঁ তুমি আৰু একেবাৰে বিয়াকৈ থাকা তুমি জানানে বিয়া বোলা বস্তুটো কেনেকুৱা মানে নক'বা আৰু একদম ফ্ৰাষ্ট্ৰেশ্যন হয় নাজানো আৰু পাই আজিকালি তহঁতে ল'ৰা ছোৱালী বেছিকৈ ক'বও নোৱাৰো আমাতকৈ আৰু বেছি জানো বুলিয়ে তহঁতে কওঁ আৰু এতিয়ানো কি ক'ম আৰু বাইদেউ গ্ৰীণ টি আনিলোঁ লওক কিবা ভেকুচা গোন্ধাইছে দেই কি বনাইছ তই এখন মই ধুনীয়াকৈ বনাইছোঁ লেমন অলপ দি দিছোঁ তাতে নাজানো আৰু কি যে বনাই আনিছ নহয় তই তোৰ বনোৱাবিলাক একদম খাব মন নাযায় দেই এই বেটি তুমিনো কিয় লাগি থাকা তাৰ লগত সি ভালকৈ বনাই মই অত দিনৰ পৰা খাই আছোঁ তই আৰু বাহিৰত থাকি সেই তোৰ জিভাৰ সোৱাদ বদলিছে আৰু তই ক'ত ভাল পাবি এতিয়া মই আৰু তাৰ বনোৱা খাই আছোঁ অত দিনৰ পৰা সি ভালে বনায় কিয় কৈছ তেনেকৈ সি মনত দুখ পাব নহয় এই হ'ব আৰু পাপা তুমি যি টিখন খাই থাকা একদমবাৰে মই কৈছোঁ নহয় বেলেগকৈ এমপ্লয়ী এজনী আনিব লাগিব ধুনীয়াকৈ খানা বনোৱা এই দাদা মই কিন্তু কৈ দিলোঁ দেই মই আপোনালোকৰ ঘৰতে থাকিম বুলি ভাবি লৈছোঁ আৰু মই কিন্তু নাযাওঁ দেই কোনোবা নতুন কাম কৰা মানুহ আহিলেও তই ক'লে হ'ব নেকি কি খাই থাকিবি আমাৰ ঘৰত হা এই হ'ব দে ফটুৱা তাইৰ কথাবিলাক নধৰিবি তাই এনেকুৱাই বুজিছেনে তোক মই আজি খেয়ালি ফুল বুটলিব দিছিলোঁ নহয় কি কৰিলি যা বৰা বনাকৈ এতিয়া আৰু দুপৰীয়া খেয়ালি ফুলৰ সৈতে মাছৰ আঞ্জাখন বনাবি মানে দাদা আজি খেয়ালি ফুল বুটলা নহ'ল মানে কোনোবা মৰ্ণিঙতে আহি বুটলি লৈ গ'ল কালিলৈ বনাম আৰু আজি বনোৱা নহ'ব আৰু হে গেট দেখোন লকে থাকে কেনেকৈ আৰু বুটলি লৈ গ'ল হা দাদা মানে মই গেটটো খুলি গৈছিলোঁ পিছত গৈ পেলাই মানে ৰুমত অলপ বহিছিলোঁ কোন পাকত যে মই শুই দিলোঁ মানে যোৱাকালি মই বহুত কাম কৰিছিলোঁ তো গাৰ্ডেনত সেইকাৰণে মোৰ মানে টোপনি পূৰা হোৱা নাছিল আৰু মানে মই শুই যাব পালোঁ সেই তেতিয়াতে কোনোবাই আহি বুটলি লৈ গ'ল কালি বনাম দাদা দেখিছা পাপা মই এনেই কৰি নাথাকোঁ দেখিছা কেনেকুৱা কেয়াৰলেছ সেইটো টাইমত যদি কোনোবা চোৰ আহি ঘৰত সোমালে হয় কি হ'ল হয় ক'ত থাক তই হা অলপ চিনচিয়াৰ হ'বি বুজিছা এনেই ইয়াত থাকিলে নহ'ব তোক কাম কৰিবলৈ ৰাখিছোঁ খাবলৈ ৰাখা নাই নহয় এনেই মই গালি দি নাথাকোঁ তোক কেয়াৰলেছ কৰবাৰ দে ফটুৱা অলপ চাবি আৰু কামবোৰ মন দিবি আৰু অলপ এনেকৈ নাথাকিবিচোন আজিকালি দিনকাল ভাল নহয় কিমান চুৰ তুৰ হৈ থাকে অলপ ভালকৈ থাকিবি তই বুজিছনে ঘৰখন চাবি অঁ দাদা হ'ব মই ভালকৈ চাওঁ আজি মানে অলপ মিষ্টেক হৈ গ'ল মোৰ ভাল আৰু এইজনী আহিলে বৰ কামোৰ দেই কেতিয়া যে যাব নহয় আগতে ভাল আছিল দাদা আৰু মই আছিলোঁ এইজনী অহাৰ পৰা আৰু একদম অশান্তি কৰিছে গম পাবি এনেকুৱা বেয়া খানা বনাম নহয় বেয়া খানা খাই তাই ইয়াৰ পৰা যাবলৈ নিজে বাধ্য হ'ব এই ফটোৱাক চিনি পোৱা নাই মোৰ কি বুদ্ধি